নমস্কাৰ ৰাইজ, জীয়াই আছোঁ জানেনে? আৰু তাৰেই প্ৰমাণ দিবলৈ আজি এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকৰ কাষ চাপিলোহি। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মোৰ টেলেণ্টেড ফ্ৰেণ্ড কংকনাই কৰা কেইখনমান স্কেটছেদি। জানেনে ৰাইজ, মোৰ সাংঘাতিক এটা বেয়া স্বভাৱ আছে। ৰাতি যিমানেই সোনকালে নুশু কিয় ৰাতিপুৱা একেবাৰে উঠিব নোৱাৰোঁ আৰু তাৰ ফলত ব্ৰেকফাষ্ট মিছ হয়। গতিকে কিবা এটা খাওঁ বুলি ওলাই আহিলোঁ। লগতে ইউনিয়ন বডিৰ মিটিং এখনো আছিল। চাওকচোন কিমান ভাল কপাল, আহিয়ে খাব পালোঁ জুচ আৰু কেক। ছাৰে খুৱাইছিল। কেইদিনমানৰ পৰা ঘৰলৈ বৰকৈ মনত পৰি আছিল। তাতে ঘৰৰ একেবাৰে ওচৰৰ দাদাজনৰ বিয়া, কইনা আকৌ আমেৰিকাৰ। এনেকুৱা এখন বিয়ানো কাৰ খাবলৈ মন নাযায় কওকচোন। মনটো বেয়া লাগিব বুলিয়েই মায়ে কেইটামান ভিডিঅ' কৰি পঠিয়াইছিল। ভাবিলোঁ আপোনালোককো দেখাওঁ। এতিয়া মোৰ বিয়াখন চোৱাহে হ'ল, খোৱাটো নহ'ল, আৰু সেইবাবে পলম নকৰি অৰ্ডাৰ কৰিলোঁ ম'ম'জ। আৰু আজিলৈ ইমানেই আছিল। লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।